চামগুৰি আৰক্ষী থানা আৰু ৰূপহী আৰক্ষী থানাৰ সীমামূৰীয়া অঞ্চল কদমগুৰিত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কদমগুৰিৰ জামাল উদ্দিন নামৰ ব্যক্তিজনৰ বাসগৃহত 10জনীয়া এটা দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰি চলালে আক্ৰমণ। জামাল উদ্দিন আৰু হৰজতৰ বাসগৃহত সোমাই আক্ৰমণ কৰে। জামাল উদ্দিন, লুকমান হেকিম, ৰুকিয়া খাতুনকে ধৰি শিশুসহ কেইবাজনো লোকক আঘাতপ্ৰাপ্ত হয় জামাল উদ্দিন। বৰ্তমানেও লুকমান হেকিম আৰু ৰুকিয়া খাতুন চিকিৎসাধীন অৱস্থাত আছে। ঘটনাস্থলীত কাৱৈ মাৰি আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয়। নিশাই ঘটনা সংঘটিত কৰা দুৰ্বৃত্তৰ দলটোৰ এজনক ৰাইজে ধৰি গতাই দিয়ে আৰক্ষী। আটক কৰা লোকজন দুৰ্বৃত্তৰ দলটোৰ মাজৰে আছিল এজন। দুৰ্বৃত্তৰ দলটোৱে বাসগৃহৰ ভাঙি পেলোৱাৰ লগতে লুটি নিয়ে মূল্যৱান সামগ্ৰী। জামাল উদ্দিন, আপোনাৰ ঘৰ বাজিয়াগাঁও। আপোনাৰ এনেকুৱা অৱস্থা যে হ'ল নিশা কি হৈছিলে? নিশাত মানে মই ইয়াত ঘৰ বনাই আৰু মই ৰাতি ইয়াতে থাকো। মোৰ মাইকীজনী এইজনী ইয়াত থাকো। মই ইহঁতি মানে ৰাতি 1টা বজাত আহি পেলাই আমাক এনেকুৱা অৱস্থা মানে মাৰপিট কৰিছে বান্ধি লৈ। কোন আহিছিলে? ডকাইতে আহিছে, এইবোৰ মহম্মদ আহিছে, আবু কালাম আহিছে, দিন ইছলাম আহিছে, হাইবুল্লাহ আহিছে, ছবিকুল আহিছে আৰু এইফালে এই ৰবিকুল আহিছে। নিশা পুলিচ আহিছিল নেকি? নিশাত আহিছিলে, নাই ৰাতি আহিছিল লগে লগে পুলিচ। লগে আহিছিল। কাৰোবাক আটক কৰিছে নেকি? এটাক আটক কৰিছে। কাক আটক কৰিছে? আটক কৰিছে এইটো চুৰজালি জেউমাৰী। কিহৰ কাৰণে কিবা পাৰিবাৰিক কিবা সমস্যা আছে নেকি? নাই, অন্য একো সমস্যা নাই। সিহঁতি কালি আহি পেলাই আমাক এনেকুৱা বান্ধি পেলাই মাৰিছে, ক'ব নোৱাৰো। মাটিৰ সংঘাত আছে নেকি কিবা? মাটিৰ সংঘাত মানে এইটো ধৰক না, আমাৰ কেছ এইবিলাক চলি আছে মাটিৰ সংঘাতত। কিন্তু মাটিৰ কেচকাল হৈছে এইটো ঘৰতে, সিহঁততো একো কেচকাল নাই আমাৰ। ৰবিকুল, তাৰপিছতে এই ছবিকুল, হাইবুল্লাহ, এই যিকেইটা মানুহ এতিয়া যে ধৰা খাইছে, যিটো মাৰিছে এই চুৰজালি, সিহঁতৰ লগত আমাৰ একো কিবা ৰিলেশ্যন নাই। আক্ৰমণ কাক কৰিলে? আক্ৰমণ কৰিছে ৰুকিয়া খাতুন আৰু লুকমান হেকিম আৰু মোৰ নাম জামাল উদ্দিন। ৰুকিয়া খাতুনৰ কি হৈছে? এই কঁকালত ইয়াত কাটি পেলাইছে, কুকুৰে দি পেলাই লুকমানৰ? মাৰিছে। আৰু সেই লুকমানক মাৰিছে আপোনাৰ কিনাল লাঠি দি পেলাই, এইবিলাক মানে হাত ভৰি ভাঙিছে। এতিয়া এই মখুলি আছে। সেই ডিঙি দি পেলাই আৰু নাকে দি পেলাই আহি আছে হেৰি লুকমান হেকিমত। সিহঁতি আহি পেলাই আবু কালাম, ইছলাম, মহম্মদ আৰু লগত আছে মানুহকেইটা লৈ আহি মোৰ ঘৰত সোমাইছে। মোৰ মানুহকেইটাৰ মধ্যম পালা মাজে বান্ধিছে, হাতে এনেকৈ বান্ধিছে। বান্ধি পেলাই মুখত এনেকৈ ধৰি ৰাখিছে যে তেওঁৰবাৰ নকৰিবি। আৰু মহম্মদ যে সেইটো মানে বুকত তাৰ পিষ্টল ধৰিছে যে তই মাতবোল নকৰিবি, মাতবোল কৰিলে পিষ্টলৰ মাৰি পেলাম। আৰু মোক ধৰিছে কালাম আৰু মহম্মদ ইছলাম। সেইকেইটা মোৰ হাতকেইটা এনেকৈ পিছলৈ লৈ মোৰ হাতত মোবাইল আছিল। মই বাহিৰত ওলাই আহিব লৈছোঁ, সি আহিবলৈ নিদিলে। মোক ঘৰৰ ভিতৰত নি পেলাই হাত ভৰি এনেকৈ ধৰি মোক মাটিত পেলাই দি মূৰত এনেকৈ বোলে সি হেঁচা মাৰি ধৰিলে, ভৰিখন দি ধৰি পেলাই মোৰ হাতৰ পৰা মোবাইল লৈ গৈছে। লৈ পেলাই তেতিয়া গোটেই মানুহকেইটা চোৰবাৰ শুনিবলৈ আহিছে। সিহঁতি কেইটামান এইফালে ধৰিছে আৰু কেইটামান সিহঁতিৰ ঘৰৰ এইকেইটা ধৰিলে, লাঠি চাঠি পেলাই। আৰু এটা মানে প্ৰকৃতিত কৰিলে, সেইটো ৰাইজে ধৰিছে, মাৰপিট কৰিলে, কৰি পেলাই থানালৈ আহিলে, থানালৈ হাতত সমজাই দিলে।